বহা ইয়াতে তুমি মোক কিমান ভাল পোৱা কিমান দিন ধৰি ভাল পাওঁ হ'লে তোক কোৱাচোন কিমান ভাল পাওঁ আজিলৈকে সোধা নাই কেতিয়াও কোৱা কিমান ভাল পোৱা বহুত বেছি কিমান বেছি মই এক্সপ্ৰেছ কৰিব নোৱাৰা ক'ব নোৱাৰা কিমান ভাল পোৱা মানে কি একোৰ লগত কিবা কৰিব নোৱাৰে কম্পেয়াৰ কৰিব নোৱাৰা ময়ো তুমি নে ময়ো বুলি কৈছা সঁচা ময়ো তুমি মোক এতিয়া কৈছা হয় ইমান ভাল পোৱা সদায় ভাল পাওঁ তেনেকৈ ধোকা দি গুচি নোযোৱাতো এতিয়া নিজে ভাবিব পাৰিছা হ'লে ভয় লাগে এতিয়া যেনেকৈ কৈছা সদায় তেনেকৈ থাকা ঠিক আছে ব'লা হেলা ভাই অঁ ভাল এই মজা তোমাৰ কোৱা একদম ভালে আছো বাৰু ছাৰ হেৰি নহয় এই শুনা কথা এটা সেইটো আজিকালি বেছি হৈছে গম পালা নাই অকণমান কাৰ এই জেহুলৰ পৰিণীতা অঁ চলিছে মানে ন অঁ মই সিদিনা চাইছিলোঁ নহয় তাত গৈ আছিলে বাইকত একেলগত কিবা এটা কৰিব লাগিব ক'বা আকৌ হেৰি তাইক ক'বা আকৌ এনেকৈ এনেকৈ তাৰ খবৰকেইটা চব কৈ দিবা আকৌ তাকেহে গম পাই যাব ন সিহঁতি হিলাল অঁ এই চিলনী মাৰি যাবা নি যাম চাগৈ অঁ এই আচলটোকে পাইছে গম পাইছা নাই কেইদিনমান পিছত গম পাব গম পাই যাব নহয় এজনীয়ে ইহঁতে তাৰ কথা কৈছিল জানো থেত মইনো কি চিন্তাত পৰি আছো হেল্ল' অঁ মা কোৱা এই বজাৰৰ ওচৰতে আছোঁ অঁ গৈ আছোঁ অঁ সোনকালে গৈ আছোঁ অঁ অঁ হ'ব দিয়া অঁ ইমান বিজি থাকিব লৈছে আজিকালি কি হ'ল কেনেবাকে সিহঁতি সঁচাই কৈছিলে নেকি বাৰু তুমিচোন আজিকালি খুব বিজি থাকিব লৈছা কিয় মানে মোক যিটো কথা কৈছিলা সেইটো কথা তুমি কৰিব লৈছা নেকি বাৰু নাই তেনেকুৱা কথা নহয় হয় নেকি আৰু নুবুজাবা মোক বহুত বুজিলোঁ বাছ না হিলাল কেনেকুৱা আৰু ভণ্টি কেনেকৈ চলিছে কেনেকুৱা চলিছে কৃষ্ণ গম পাবা বাৰু গম পাই যাবা এনেও গম পাবাগে বাৰু যোৱা হিলাল ব'লা আমি যাওঁ এই পাব গম পাই যাব নহয় এদিন হেল্ল' অঁ আহিছিল ক'ত আছা তুমি অঁ অলপ এইফালে আছোন মই ইয়াতে ৰখি আছোঁ অঁ সোনকালে অলপ অঁ জাহিৰুল অঁ যাব লাগিব ন অঁ ঠিক আছে গৈ আছোঁ বাৰু হ'ব দিয়া বাৰু অঁ হিলাল এই জেহুলে মাতিছিলে অকণমান যাব লাগিছিলে আহাচোন অকণমান এই তুমি যাম আৰু তোমাৰ ফৰিদুল আৰু কি আছিলে দিলোঁ লৈ যাম সিহঁতক আহা জেহুলৰ ওচৰলৈ যাওঁ বলা এই সিহঁতক মাতিলে ফৰিদুল এই জেহুলে মাতিছিলে তাৰ ওচৰত যাওঁ ব'লা এপাক কি কথা কি কৰিম তাকে শুনি আহোঁ গম পালা নাই অ' ভাই ভাই দে আহিলোঁ ভালেই ভালনে ভালেই তোমালোকৰ ভাল ভালেই আৰু নক'বা ভাল তাৰপৰা কি কেনেকুৱা চলিছে চলিছে আৰু মজা মজা হৈছে ন মজাহে লাগে তাকে ক'ৰবাত যাবা নি ফুৰিবলৈ ক'ত যোৱা এতিয়া দেৰি হৈ গ'লোঁ দেৰি হৈ গ'ল এতিয়া আবেলি হৈ গ'ল তাকে বেলেগ এদিন ওলাব নাই কালি পৰা ফিল্ম চাব যাওঁ কি লাগি আছে হলত কি লাগি আছো হলত তই জানো নি কৈ দিলি যে জানো নেকি ফিল্ম লাগি আছে আইডিয়া কৈ দিলি যে চাব লাগিব
পাই ন মোবাইলত তাকে এই মাহিমে গান এটা আছিলে বহুত ধুনীয়া লাগে চাব লাগিছিলে চালিয়া বেটো ফিল্মৰ পৰা ডাইৰেক্ট গানলৈ গুচি গ'ল গানততো চালে হ'ব দিয়া তোমালোকে নাপায় কৃষ্ণ পাই তাৰপা কি কোৱা আৰু তোমাৰ কি চলিছে মোৰ চলি আছে মজা সেইফালে 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 চালিয়া আমি কালি হেৰালে মই কিবা এটা কৈছিলোঁ বেয়া পালে নেকি তোমাক কৈছিলে জানো মই একো কোৱা নাই কিবা এটা হ'ল নেকি নাই মই একো কোৱা নাই না আমাৰতো নাই কোৱা নি আমি কি কৈছোঁ দেই কিনো কৈছিলোঁ জানো পাহৰিলোঁ বাদ দিয়া আৰু আজি বাদ দিয়া এতিয়া আজি বাদ দিয়া গম পালা বাদ দিলে তাকে ভাই আগবাঢ়ি থাকিলে হ'ল সেইবিলাক বাদ দিয়া সেইবিলাক এই ভাই ঐ মই যাওঁ দেই এই ৰ'বা না তুমি কি ৰ'বা এই নহয় মানে মোক কাম এটা আছে ঘৰ যাব ৰ'বা না এই নহয় মানে পাপা যাব দিয়া হ'ব যোৱা বাই লগ পাম তুমি ইয়াত কি কৰিছা আৰু এহেঁতৰ লগত তুমি নকবা তোমাক সোধা নাই মই আমি মাতিছিলোঁ কি হৈছে লগৰ হয় এহেঁতি কি কৈছে কালি মোক গম পোৱা তুমি ভাবিব নোৱাৰা তুমি মোক কেনেকে কৈছে বুজিলা লাজ বোলা বস্তুটো আছে তোমাৰ এই ষ্টুপিড গিটাৰ লগত আছা যদি তুমিও এটা ষ্টুপিড কি বুলি বিশ্বাস কৰিম তোমাক মই বিশ্বাস কৰিব লাগে হয় বেয়া নাপাবা হা তোমাক আমাৰ কাৰণে বহুত ফাল্টু বুলি ক'লে আমি ফাল্টু গম পাই চবেই জানে আমি ফাল্টু ডেইলি ফাল্টু কৰিয়ে থাকোঁ তুমি চোৱা কিন্তু আমাৰ কাৰণে ফাল্টু বুলি কৈছে তোমাক তুমি কিন্তু বেয়া নাপাবা হা দেই এনে কৰিব নালাগিছিল নহয় নাজানো তোমাৰ তোমালোকে কিবা কৈছিলে তোমালোকে কৈছিলা মই যদি কোৱা নাছিলো ন তাকে মোক সদায় ডাউট কৰে সিদিনা মা ফোন কৰি তেনেকৈ ডাউট কৰিছে প্ৰতিটো ক্ষেত্ৰত অকল তাই সন্দেহ নাই চাগে তোমাৰ ওপৰত গম পাইছা তুমি ইমান ভাল ল'ৰা পাব নি তোমাৰ নিচিনা ল'ৰা পাবলৈ তাই কপাল লাগিব ইমান সন্দেহ কৰিলে হ'ব যিকোনো বস্তু লগৰ এটা ফোন কৰিলে ক'ত বিজি বোলে সন্দেহ কৰিছে চব ক্ষেত্ৰতে সন্দেহ ইমান সন্দেহ কৰিলে ৰিলেশ্যনশ্বিপ থাকিব নোৱাৰে দেই গম পাইছা নাই তুমি তাইক বুজাই দিবা ভালকে যদি সন্দেহ থাকে ন হ'ব এবাৰ বুজাই চাম নবুজিলে নাই কি কৰিবা তাকে ঠিক আছে আজিলৈ যাওঁ ন বেয়া নাপাবা হা আমাৰ কাৰণে তোমাক আজি বহুত অপমান কৰিছে কিয় মাতিছিলি মোক সুধিবলৈ কি কৰা এতিয়া কি সুধিব আছে লাষ্ট ডিচিশ্যন কি লাষ্ট ডিচিশ্যন মোৰ তোৰ লগত ৰিলেশ্যন ৰাখিব মন নাই বাছ ক'লো ন অথনি এবাৰ ক'লে বুজি নোপোৱা নেকি ক'লো তো আৰু ক'ব নোৱাৰো মই 10 বাৰ হ'লে একো চান্স নাই নি নাই নিদো মই আৰু চান্স মোকো দিব নালাগে যাকে যা তই মোৰ সঁচা ভাল পোৱাটো বুজি নাপালে এদিন বহুত বেয়াকে পস্তাবি কৈছোঁ বহুত বেয়াকে পস্তাবি মই তোক বহুত বেছি ভাল পাইছোঁ মোৰ সঁচা ভাল পোৱাটো কেনেকৈ এৰি গুচি গ'লি যা বন্ধুসকল আপোনালোকৰ মাজলৈ আজি এই ভিডিঅ'টো আগবঢ়াই দিয়া হ'ল মানে এজন হট ল'ৰাক মানে বেয়া ল'ৰাৰ লগত দেখি বেয়া সংগ দেখি বা এনেই বিনা কথাত আপোনাৰ মাক বাপেকে ফোন কৰিলে বা লগৰ কোনোবাই ফোন কৰিলে ফ্ৰেণ্ডে ৱেইটিং পাই পিনি ছোৱালীজনীয়ে মানে সন্দেহ কৰিলে একচুৱেলি কি জানা ভাল পোৱা বা প্ৰেম ইয়াত বিশ্বাস থাকিব লাগে মেইন কথা আৰু সন্দেহ বোলা ভাৱটো যে আনিবই নালাগে 1% আনিব নালাগে সন্দেহ আনিলে আপোনালোকৰ যদি একদম হিয়া দিয়া নিয়া প্ৰেম হয় যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত মানে বেহিনী অহাটো মানে খাটাং 100% খাটাং গতিকে বন্ধুসকল যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব থেংক ইউ